নমস্কাৰ বন্ধুসকল, স্বাগতম নতুন এটা ভিডিঅ'লৈ। সকলোৱে ভালে আছে। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ ABB আমাৰ ৰিটাৰ্ণ দিবলৈ কোনখন ডিষ্ট্ৰিক্টত কিমানজনকৈ ল'ৰা ছোৱালী মাতিব। যিহেতু ফিজিকেল টেষ্ট চলি আছে আৰু 30 নৱেম্বৰত ফিজিকেল শেষ হ'ব, সেয়েহে আমি আলোচনা কৰিম ভিডিঅ'টোত কোনখন ডিষ্ট্ৰিক্টত কিমানজনকৈ ল'ৰা ছোৱালী মাতিব আৰু অতি সোনকালে ৰিটাৰ্ণ পাতিব। আৰু আমি জনাত যে যিখিনি ল'ৰা ছোৱালী পাছ কৰিছে সেইখিনি গোটেইখিনি ল'ৰা ছোৱালীক ৰিটাৰ্ণ দিবলৈ নামাতে, এজনৰ এগেইনষ্টত হয়তো 5জনকৈ মাতিব। তেতিয়াহ'লে বলক কোনখন ডিষ্ট্ৰিক্টত কিমানজন ল'ৰা ছোৱালী মাতিব মই ভিডিঅ'ত দেখাম তেওঁলোকক। ভিডিঅ' স্ক্ৰীনৰ শেষলৈ চাব। যিহেতু গোটেই ডিষ্ট্ৰিক্টৰে 30 নৱেম্বৰত ইণ্টাৰভিউ শেষ হ'ব, সেয়ে অতি সোনকালে ৰিটাৰ্ণ পাতিব। মই আপোনালোকক দেখাম কোনখন ডিষ্ট্ৰিক্টত কিমানজনকৈ ল'ৰা ছোৱালী মাতিব ৰিটাৰ্ণ দিবলৈ। ভিডিঅ' স্ক্ৰীনৰ শেষলৈ চাব। প্ৰথমখন ডিষ্ট্ৰিক্ট হ'ল বাক্সা। বাক্সাৰ UB আছে 59 আৰু AB আছে 106, টোটেল 165 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 825। 825জন ল'ৰা ছোৱালী মাতিব ৰিটাৰ্ণ দিবলৈ। তাৰপিছত হ'ল বৰপেটা। বৰপেটাত আছে UB 106 আৰু AB 188 আৰু টোটেল আছে 294 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 1470। 1470জন মাতিব ৰিটাৰ্ণ দিব। তাৰপিছত হ'ল বিশ্বনাথ। বিশ্বনাথ UB AB আছে 50 আৰু 89, টোটেল আছে 139 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 695। 695জন মাতিব ৰিটাৰ্ণ দিবলৈ বিশ্বনাথৰ। তাৰপিছত আহিল বঙাইগাঁও। বঙাইগাঁও UB আছে 46 আৰু AB আছে 82, টোটেল আছে 128 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 640। 640জন মাতিব ৰিটাৰ্ণ দিবলৈ বঙাইগাঁৱৰ ল'ৰা ছোৱালী। তাৰপিছত হ'ল কাছাৰ। কাছাৰ UB আছে 108, UB আছে 193, টোটেল আছে 301 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 1505। 1505জন মাতিব ৰিটাৰ্ণ দিবলৈ কাছাৰ ডিষ্ট্ৰিক্টৰ। তাৰপিছত হ'ল চৰাইদেউ। চৰাইদেউত আছে UB 30 আৰু AB আছে 53, টোটেল আছে 83 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 415। 415জন মাতিব ৰিটাৰ্ণ দিবলৈ চৰাইদেউৰ। তাৰপিছত আহিল চিৰাং। চিৰাঙৰ UB আছে 30, AB আছে 54, টোটেল আছে 84 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 420। তাৰপিছত আহিল দৰং। দৰঙত UB আছে 57 আৰু AB আছে 101, টোটেল আছে 158 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 790। 790জন মাতিব ল'ৰা ছোৱালী দৰং ডিষ্ট্ৰিক্টৰ। তাৰপিছত হ'ল ধেমাজি। ধেমাজিৰ আছে UB 43 আৰু AB আছে 76, টোটেল 119 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 595। তাৰপিছত হ'ল ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্ট আছে UB 87, AB আছে 155, টোটেল আছে 242 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 1210। 1210জন মাতিব ৰিটাৰ্ণ দিবলৈ ধুবুৰী ডিষ্ট্ৰিক্ট। তাৰপিছত হ'ল ডিব্ৰুগড়। ডিব্ৰুগড়ত UB আছে 83 আৰু AB আছে 148, টোটেল আছে 231 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 1155। তাৰপিছত হ'ল ডিমা হাছাও। ডিমা হাছাও আছে UB 13 আৰু AB আছে 24, টোটেল পোষ্ট 37 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 185। তাৰপিছত হ'ল গোৱালপাৰা। গোৱালপাৰাত আছে UB 63 আৰু AB আছে 112 আৰু টোটেল হ'ল 175 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 875। 872জন মাতিব গোৱালপাৰা ডিষ্ট্ৰিক্টৰ। তাৰপিছত হ'ল গোলাঘাট। গোলাঘাট UB আছে 66, AB আছে 118, টোটেল পোষ্ট 184 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 920। তাৰপিছত হ'ল হাইলাকান্দি। হাইলাকান্দিত UB 41 আৰু AB আছে 73, টোটেল 114 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 570। 570জন মাতিব ল'ৰা ছোৱালী হাইলাকান্দিৰ। তাৰপিছত আহিল ৱেষ্ট কাৰ্বি আংলং। UB আছে 19, AB আছে 33, টোটেল পোষ্ট 52 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 260। তাৰপিছত হ'ল হোজাই। হোজাই UB আছে 58, AB আছে 103, টোটেল পোষ্ট 161 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 805। তাৰপিছত হ'ল যোৰহাট। UB আছে 58, AB আছে 103, টোটেল 161 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 805। 805জন মাতিব যোৰহাটৰ। তাৰপিছত কামৰূপ ৰুৰেলৰ আছে UB 94, তাৰপিছত AB আছে 168, টোটেল 262 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 1310। 1310জন মাতিব ল'ৰা ছোৱালী কামৰূপ ৰুৰেলৰ। তাৰপিছত হ'ল কামৰূপ মেট্ৰ'। কামৰূপ মেট্ৰ' আছে UB 67, AB 120, টোটেল 187 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 935। তাৰপিছত হ'ল কাৰ্বি আংলং। UB আছে 41, AB আছে 74, টোটেল 115 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 575। 572জন মাতিব। তাৰপিছত কৰিমগঞ্জ। UB 77, AB 137 আৰু টোটেল 214
আৰু ৰুটিন দিবলৈ মাতিব 1070 1070জন মাতিব কাৰ্বি আংলং। তাৰপিছত হ'ল কোকৰাঝাৰ ইউ বি দিছে 53 এ বি দিছে 94 টোটেল 144 আৰু ৰুটিন দিবলৈ মাতিব 720 720জন মাতিব কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ। তাৰপিছত লখিমপুৰ ইউ বি দিছে 65 এ বি দিছে 116 টোটেল পোষ্ট 181 আৰু ৰুটিন দিবলৈ মাতিব 905। তাৰপিছত মাজুলীত ইউ বি দিছে 10 আৰু এ বি দিছে 19 টোটেল 29 আৰু ৰুটিন দিবলৈ মাতিব 145। তাৰপিছত মৰিগাঁৱৰ ইউ বি দিছে 60 আৰু এ বি দিছে 107 টোটেল 167 আৰু ৰুটিন দিবলৈ মাতিব 835। তাৰপিছত নলবাৰীত আছে ইউ বিত 48 এ বিত 86 টোটেল 134 আৰু ৰুটিন দিবলৈ মাতিব 670 670জন মাতিব নলবাৰী। তাৰপিছত নগাঁও ইউ বি দিছে 118 তাৰপিছত এ বি দিছে 211 টোটেল পোষ্ট 329 আৰু ৰুটিন দিবলৈ মাতিব 1645 1645জন মাতিব নগাঁও। তাৰপিছত শিৱসাগৰ ইউ বি দিছে 37 এ বি দিছে 67 টোটেল 104 আৰু টোটেল ৰিটাৰ্ণ দিবলৈ মাতিব 520। তাৰপিছত শোণিতপুৰ ইউ বি দিছে 61 এ বি দিছে 109 টোটেল 170 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 850 850জন মাতিব। তাৰপিছত চাউথ চালমাৰত আছে ইউ বিত 35 এ বিত 62 টোটেল 97 আৰু ৰিটাৰ্ণ দিবলৈ মাতিব 485 485জন মাতিব চাউথ চালমাৰা। তাৰপিছত তিনিচুকীয়াত ইউ বি 82 আৰু এ বিত 146 টোটেল 228 আৰু ৰুটিন দিবলৈ মাতিব 1140। লাষ্ট ডিষ্ট্ৰিক্টখন ওদালগুৰি ইউ বি দিছে 52 আৰু এ বি দিছে 92 টোটেল 144 আৰু ৰুটিন দিবলৈ মাতিব 720। টোটেল ইউ বিত পোষ্ট আছিল 2391 আৰু এ বিত পোষ্ট আছিল 4271 আৰু টোটেলত পোষ্ট আছিল 6662 পোষ্ট আছিল টোটেল। ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ।